নমস্কাৰ বন্ধুসকল, এক নতুন ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজত আকৌ পুনৰ উপস্থিত হৈছোঁ আৰু অলপ ফুৰিব যাব ওলাইছোঁ। ভাবিছোঁ কিবা এটা ভিডিঅ' কৰোঁ, আপোনালোকক দেখাওঁ। আপোনালোকে চাই ভাল পাব আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো আগলৈ কি হয় আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিলে গোটেইখিনি গম পাব। বৰ ধুনীয়া জেগা এডোখৰলৈ যাব ওলাইছোঁ আৰু সেই জেগাডোখৰ ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চ' আহক। এতিয়া আমি পালোহি এইফালে চাৰিওফালে খেতি কাছলিম বুলি কয় জেগাডোখৰ। আৰু সেইটো ওপৰত দেখি আছে চাৰ্চ, সেই চাৰ্চটোৰ ওচৰলৈকে যাম আমি। এইফালেদি ষ্টেপ আছে, ষ্টেপ দি খোজকাঢ়ি যাব পাৰি, কিন্তু সেইটো পচিবল নহয়। এতিয়া গাড়ী লৈ আহিছোঁ যেতিয়া এইফালেদি ভিতৰলৈ যাম, এইফালে উঠি পেলাই তাত গৈ আপোনালোকক তাৰ ভিউটো আপোনালোকক দেখাব চেষ্টা কৰিম। আগে ঘূৰি আহি পালোহি। চ' আহি পালোহি, গৈ আছোঁ চিৰি দি খোজকাঢ়ি, চাওঁ ক'লৈকে যাব পাৰোঁ। যিটো ভিউ, যিটো কাৰণে আহিছিলোঁ সেইটো দেখাম বুলি ভাবিছোঁ। এইটো চাওক আপোনালোকে। দেখা পোৱা গৈ আছে, সেইটো ৰাস্তাতে আমি আহিলোঁ, কিন্তু তাৰপৰা অনুভৱ কৰা নাছিলোঁ যে ইমান ডোখৰ জেগা আহিব পাৰিম, যিহেতু গোটেই পাহাৰৰ ওপৰত আছোঁ। কিন্তু এইটো ৰাস্তাতে আমি আহিছিলোঁ। চাওক, বগৰী গছজোপাৰ তলত বগৰী বহুত পৰি আছে। তাৰ এটা বগৰী দেখাওঁ আপোনালোকক। চাওক, বিখ্যাত বগৰী। এইটো সৰু টাইপ, সৰু কোৱালিটিটো সেইটো, কিন্তু সোৱাদ কেনেকুৱা হ'ব নাজানো। খাই চাম বাৰু, দুটা লৈ যাম আৰু খাই চাম। আমাৰ তাৰ নিচিনা নহয় পায় বগৰীটো। এইটো মোৰ পিছফালে যিটো চাৰ্চ দেখি আছে, এইটো থ্ৰী কিংছ চাৰ্চ বুলি কোৱা হয়, যিটো নেকি বছৰত এবাৰহে খোলা হয় আৰু সেইদিনাখন প্ৰে হয়। প্ৰেৰ পিছত আৰু বেলেগকৈ খোলা নহয়। এইটো চাওক, 6 জানুৱাৰীৰ দিনাখন। আৰু এইটো ভিউটো আপোনালোকক ভালকৈ দূৰৰ পৰা অলপ দেখাই দিছোঁ। আৰু এয়া ভিউ, সেইটো কাৰণে আহিছিলোঁ অলপ ফুৰিবলৈ, বেলেগ বিশেষ একো নাই। বহুতেই কৈ আছিলে জেগাডোখৰ চাব পাৰি, চাবলগীয়া জেগা। এতিয়া আহিলোঁ আলু আৰু ভাত খাবৰ কাৰণে। আৰু ইয়াত অহাৰ লগে লগে মনত পৰিল এই জেগাডোখৰলৈ। এই জেগাডোখৰ আপোনালোকে চিনি পাইছেনে নাজানো, মই কৈ দিছোঁ। এই জেগাডোখৰত একচুৱেলি আমি যোৱা বছৰ আছাম ষ্টেডিয়াম অফ গোৱাৰ এখনি ৰাজহুৱা মিটিং পাতিছিলোঁ ৰঙালী বিহুৰ ওপৰত, আৰু ইয়াত এই মিটিংখন পাতিছিলোঁ। তো জেগাডোখৰ দেখিলে ঘপককৈ মনত পৰি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। দুৰ্ভাগ্যপূৰ্ণ আমি যোৱা বছৰ ৰঙালী বিহুটো পাতিব নোৱাৰিলোঁ যিহেতু। তো এইবাৰ আশা কৰিছোঁ কি হয়, আপোনালোকে নিশ্চয় আহিব বুলি আশা ৰাখি। চ' খানা ৰেডি হৈ গ'ল, চাওঁ খানা খাওঁগৈ, আপোনালোকক দেখাম কি খালোঁ।
আহি প্ৰথমতে এইটো মাৰিলোঁ। এইটো মানে কি কিংফিছাৰ, এইটো বেলেগ নহয় পানী দেই, কিংফিছাৰ গুড টাইমছ। পনীৰ টিকা আহি গ'ল, তন্দুৰী পনীৰ টিকা। এইটো দিছে সৰু সৰু পিচ খাইছোঁ, ধুনীয়া হয়। পনীৰ টিকা কেইটামান 4-5টামান পিচ দিছে, 450 টকা বিল। যদি মই নিজে ঘৰত আনি বনালোঁ হয় কেইটকাত হ'লহেঁতেন পাওঁ আপোনালোকে জনাই দিবচোন। আৰু এইটো অলপ চাটনি দিছে, বন্ধাকবি আৰু ফেভৰেট গাজৰ চব খাই লওঁ আৰু দেখা দিম কি খাওঁ। পূৰা লৈছোঁ অপেন ফ্ৰাই খাই আহি চাওকচোন জিন্দেগী ক'ৰ পৰা ক'ত গ'ল, কি ধুনীয়াকৈ হাতেৰে ভাত খাওঁ। ইয়াত এটা চাকু এটা কিন্তু ফুটা ফুটা কিবা এটা দি দিছে, এইটো দি খাব লাগে। কি মহা কষ্ট, কিন্তু উপায় নাই, এতিয়া অভ্যাস হৈছে লাহে লাহে। চ' কিন্তু চাকুটোহে যাওঁতে লৈ যাম নেকি পকেটত ভৰাই। এয়া আহি গ'ল পনীৰ মটৰ মছলা আৰু এয়া হৈ গ'ল নান, বাটাৰ নান, ভেজ ফ্ৰাইড ৰাইচ। এইখিনি খাই উদং দিলোঁ, এতিয়া এইখিনি দবাই দিওঁ। এইখিনিতে যাওঁ, ইয়াত মানে বিয়া সবাহৰ কাৰণে হল চল আছে, বুকিং কৰিলে আপোনালোকে কৰিব পাৰে। নম্বৰ আছে ইয়াত, এই নম্বৰত কণ্টেক্ট কৰিলে বিয়া সবাহৰ কাৰণে কণ্টেক্ট কৰিব পাৰে। আৰু এতিয়া মই ভেজ বিৰিয়ানী খাম। আপোনালোকে কি কয় নাজানো, মই কিন্তু ভেজটো ভালকৈ সিজা নাই যেন পাইছোঁ, হয় নি বাৰু, নে এনেকৈয়ে বনায় আপুনি ক'বচোন। এইটো ধুনীয়া হৈছে, খাই লওঁ। গোটেইখিনি খাই শেষ কৰি দিলোঁ আৰু অলপ বাচি গৈছিলে, এইখিনি পাৰ্চেল বনাই লৈ লৈছোঁ। আৰু এতিয়া আইচক্ৰীম ডিছ, এইটো আইচক্ৰীম, এইটো আৰু ইয়াত আছে কিবা কিবি, এইটো হৈ গ'ল আপোনাৰ কিবা দিছে নাজানো কি হয়। আৰু এইটো দিছে কিবা আছে নাজানো, নাখাওঁ। আমাৰ পেটত এইবিলাক আছে নহয়, আমাক তামোল দিলেও জামুনৰ ৰস এইটোৱে আছে, নাখাওঁ। ভাল লাগিল খাই, আৰু আপোনালোকেও চাই ভিডিঅ'টো ভাল পাব। ভিডিঅ'টো পাই যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আজিৰ দিনটো অলপ ঘূৰিলোঁ বুলিলোঁ, তাকে আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। আজিৰ এই ভিডিঅ'টো আজি ইমানতে অন্ত পৰিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। যিসকলে নতুনকৈ মোৰ চেনেলত আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।